Hey guys, good morning. More YouTube channel BBS Life ole swagatam janaisu. Aru etia 8ta baji gol. Moi ehe uthisu. Apnaloke gom pai je mor eta surgery hoise. Jar kane doctor e mokol rest thakibo dise. Aru he kane moi mane derike uthisu kitu manujone duty ase kane te uthise. Ya manujon jabo tar moi breakfast bana. আৰু ব্ৰেকফাষ্ট বনাই মই এটা ব্ৰেকফাষ্ট নকৰো কাৰণ গান ধুৱাকে ব্ৰেকফাষ্ট কৰিব বেয়া লাগে অভ্যাস নাই দিয়কছ তে মই চাকি দি ধুপি তাৰপিছত ব্ৰেকফাষ্ট কৰি এতিয়া তেওঁক পঠাই লওঁ ঠিক আছে আপোনালোকক লগ পাই আছো আপোনালোকৰ দিনটো শুভ হওক এয়া আমাৰ কিচেন আৰু এই কোৱাৰ্টাৰৰ কিচেন পিছত বাৰু আপোনালোকক মই এটা কোৱাৰ্টাৰৰ হোম টুৰ দিম বাৰু এতিয়া তেওঁ ডিউটিলৈ যাব তেওঁক চাহটো মই গা ধোৱা নাই সেইকাৰণে মই এতিয়া চাহ পানী নাখাওঁ থাপনাত চাকি বন্তি জ্বলাইহে মই চাহ খাম ঠিক আছে আপোনালোকে চাই থাকক মই এতিয়া গা পা ধুই আহিলো এতিয়া বিন্দি লগাও আপোনালোকে চাগে মিৰৰত এনেকে বিন্দি থয় চাগে হয়নে মোৰ এনেকে মিৰৰতে বিন্দিবোৰ থাকে আকৌ লগাই লওঁ আৰু আমি ডাঙৰ মিৰৰ নাই মানে সৰু মিৰৰতে তেনেকে চাই এডজাষ্ট কৰি আছো আৰু ঘৰৰ বস্তুবোৰ বহুত মিছ কৰোঁ কিন্তু উপায় নাই কি কৰিম আৰু এইটো হিন্দুৰ শেষ হৈ গৈছে গমে পোৱা নাই তেনেকেই আছে তো হিন্দুৰকণ লগাইলো মই গা ধুই আহিয়ে বিন্দি লগাই হিন্দুৰকণ লগাই থাপনালে যাওঁ এইখনে সেইখন ঠাই য'ত মোৰ মনৰ কথাবোৰ ক'ব পাৰোঁ শান্তি লাগে আৰু দিনটোৰ আৰম্ভণি ইয়াৰ পৰাই আমাৰ এনেকৈ হয় সকলো ভগৱানকে ৰাখিছোঁ যেনেকৈ মনৰ পৰা বিশ্বাস আৰু সকলোৰে প্ৰতি এনেকৈ সজাই পৰাই ৰাখিছোঁ জাগা বেছি নাই যিখিনি জাগা আছে তাতেই মিলাই আৰু এনেকৈ ৰাখিছোঁ মানুহজনে চাকি দি গৈছে ধূপ দি গৈছে এতিয়া মই অকণমান তেল দি ধূপ দিম তাৰপিছত মই প্ৰাৰ্থনা কৰিম ঠিক আছে আপোনালোকে চাই থাকক আছে মই এতিয়া হনুমান চালিচা পঢ়িম চেয়াৰতে বহি লৈছোঁ যিহেতু তলত বহিব নোৱাৰো এতিয়া ব্ৰেকফাষ্ট কৰিব ওলাইছোঁ পূজা কৰা হ'ল পূজা কৰা হৈছে একো খোৱা নাই মোৰ ঔষধো খাব লগা আছে তো ব্ৰেকফাষ্ট কৰি ঔষধ খাম এনেকৈ আৰু দিনটো আৰম্ভণি হয় এই ব্ৰেকফাষ্টত ব্ৰেড লৈছোঁ বিশেষ একো লোৱা নাই কাৰণ এতিয়া মোক বেছি মানে ভজা পুৰা এইবিলাক বস্তু খাব মানা কৰিছে মই পিছত জনাম মোৰ কিহৰ চাৰ্জাৰী হৈছে কিহৰ কাৰণে তো পিছত ভিডিঅ'ত মই নিশ্চয় জনাম আপোনালোকক তো এতিয়া মই ব্ৰেকফাষ্ট কৰিব ওলাইছোঁ এতিয়া স্কুল নাই কাৰণে লাহে ধীৰে কামবোৰ কৰি আছোঁ এতিয়া স্কুলত যাম 17ত খুলিব যদি গা ভালে থাকে মই জইন কৰিম যদি গা বেয়া থাকে হয়তো 2-4 দিন মই লেটকৈও যাব পাৰোঁ এতিয়া তেতিয়ালৈ গম পাম কি হয় কি নহয় তো এতিয়ালৈ সামৰিছোঁ ব্লগটো বেছি দীঘলীয়া নকৰোঁ আৰু আপোনালোকে যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব আৰু আগুৱাই যোৱাত যেন সহায় কৰে এই আৰম্ভণি কৰিছোঁ হয়তো ভুল ভ্ৰান্তিও হ'ব পাৰে ইমান পাৰফেক্ট ভিডিঅ' বনাব জনা হোৱা নাই তথাপি মই চেষ্টা কৰি আছোঁ আৰু আপোনালোকেও ভুল হ'লে দেখাই দিব এই আৰু আজিৰ ব্লগটো সামৰিছোঁ ঠিক আছে বাই বাই